हेलो फ्रेंड्स, आज मैं एक बिलाही चटनी रेसिपी ले मैं 500 ग्राम बिलाही सरू सरूक काटी ललो। इते मैं 400 ग्राम चेनी, हाफ चामच मैं पाँचफोरन, केटामान खेजूर, एटा नेमु, काजू, किशमिश ये मैं व्यवहार करिम। इतना मैं केराही एखনত तेल दी दिलो। तेलखिनि अकमान गरम होৱাৰ পিছত মই কেইটামান শুকান জলকীয়া, কেইখিলামান তেজপাত আৰু পাঁচফোৰণখিনি দি অকণমান ভাজি ল'লোঁ। এটা ধুনীয়া সুগন্ধ আহিব। তাৰপিছত এইখিনিত মই এতিয়া বিলাহীখিনি দি দিলোঁ। ইয়াতে মই অকণমান নিমখ দি এইখিনি অকণমান সিজিবলৈ দিম 2 পৰা 3 মিনিটলৈ। मैं हेता पातारे लारि लारि भाঙি পেলাই অকণমান মই হালধিও দি দিলোঁ। ইয়াতে এতিয়া মই জলকীয়া গুড়ি দিলোঁ, কিন্তু আজি মোৰ হাতত কাশ্মীৰী লাল মিৰ্চটো নাই, সেইটো হ'লে মানে অলপ ভাল হয়। সেইখিনি ভাঙি যোৱালৈ মই অকণমান লৰাই থাকিলোঁ। তাৰপিছত মই এয়া চেনিখিনি দি দিলোঁ। চেনিখিনি দি মই এনেকৈ লৰাই আছোঁ। এতিয়া এইখিনি মই সিজি হৈ গ'ল। ইয়াতে মই কিচমিচ কেইটা দিলোঁ, কাজুখিনি মই দি দিলোঁ। এতিয়া ইয়াতে মই অকণমান জিৰা গুড়ি মই ব্যৱহাৰ কৰিছোঁ। খেজুৰকেইটা এতিয়া দি দিলোঁ। নেমু ৰসখিনি মই এতিয়া লাষ্টত দি দিলোঁ। এইখিনি মই অকণমান সময় লৰাই 1 মিনিটমান সময় মই এইখিনি ভালদৰে লৰাই লৈ ইয়াৰ মোৰ হৈ গ'ল মোৰ বিলাহী চাটনি, জ্বলা মিঠা চাটনি। খাবলৈ বৰ সোৱাদ, খাই চাবচোন আপোনালোকে এবাৰ। এতিয়া মই এইখিনিতে এটা বাটিত উলিয়াই লৈছোঁ।